নমস্কাৰ কৃষক বন্ধুসকল, আজি মই আপোনালোকক আকৌ এটা ভিডিঅ' মই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ যে আপোনালোকে এজোপা পাণ আপুনি কিদৰে লগাব। আৰু বহুতে মোক কমেণ্ট কৰি আছিলে যে পাণৰ সবিশেষ আপুনি দিব যদি পাৰে। তেতিয়াহ'লে মই আজি আপোনালোকক চুটিকৈ হ'লেও আপোনালোকক সৰুকৈ মই এটা পাণৰ কিদৰে ৰুব, পাণ এজোপা কেনেকৈ আপুনি ডাঙৰ কৰিব, তো তাৰে আপোনালোকক সবিশেষ দিবলৈ চেষ্টা কৰিছোঁ। যদি আপুনি ভিডিঅ'টো শেষলৈকে চায় তেতিয়াহ'লে নিশ্চয় গম পাব যে এজোপা পাণ আপোনালোকে কিদৰে পচাব লাগিব, কিদৰে পাণৰ পৰা আপুনি তাৰ পাণৰ ফল পাব, সেয়ে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু বহুতে বহুত ধৰণে পাণ খেতি কৰে। কিছুমানে চাঙত কৰে, কিছুমানে আপোনাৰ গছত দিয়ে, আৰু কিছুমানে আপোনাৰ খুঁটি পাণো লগায়। তো মই আজি আপোনালোকৰ ঘৰৰ কোনোবা এজোপি গছত আপুনি যাতে পাণ গছজোপা ৰোপণ কৰি তাৰ পৰা পাণ ভালদৰে ফচল পাব পাৰে, তো তাৰে আজি ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। তো আপোনালোকে খুঁটিটো কৰিব পাৰে, আপোনালোকে গছতো কৰিব পাৰে, নাইবা আপোনালোকে চাঙতো দিব পাৰে। তো গছত দিয়া আৰু চাঙত দিয়াৰ মাজত পাৰ্থক্য হ'ল যে চাঙত দিলে আপুনি ছিঙিবলৈ সহজ হয়, আপোনাৰ বেছি উঠিব নালাগে। কিন্তু গছত দিলে মই আপোনালোকক দেখাব পাৰোঁ যে মোৰ ইয়াত আপোনাৰ গছতো আছে। এইজোপা আপুনি ওপৰত দেখিছে, এইজোপা গছত আছে। কিন্তু গছত দিলে আপোনাৰ কি হয়, গছত দিলে আপুনি উঠিব লাগে, এনেকুৱা ধৰণৰ জখলা আপুনি বনাই ল'ব লাগিব। কিন্তু ইয়াৰ পাণবিলাক গছত দিলে আপোনালোকৰ পাণবিলাক ডাঙৰ ডাঙৰ হয়। ইয়াতে আপোনালোকে দেখিছে প্ৰতিজোপা তামোল গছতে এনেকৈ ওপৰত পাণ আছে। তো ইয়াৰ শিপাবিলাকো ডাঙৰ ডাঙৰ হয়। আপোনালোকে এই শিপাবিলাক দেখিছে, এই শিপাবিলাক বহুত ডাঙৰ ডাঙৰ পাণ গছৰ শিপা হয়। তো এই শিপাবিলাক ডাঙৰ ডাঙৰ হয়, কিন্তু আপুনি যদি খুঁটি দিয়ে তেন্তে এই শিপাবিলাক বাঢ়িবলৈ আচলতে সিমান সুবিধা নাপায়। তলতে আপোনালোকৰ পাণবিলাক লগা হয়, সেইটো কাৰণে। কিন্তু প্ৰতিজোপা গছতে আপুনি শিপাবিলাক দেখিবলৈ পাইছে, শিপাবিলাক ডাঙৰ ডাঙৰ। কাৰণ এইবিলাক প্ৰায় আজি 4-5 বছৰ আগৰ পুৰণা পাণ হয়। তো এইজোপা আপুনি শিপা দেখিছে, এইজোপা শিপা যথেষ্ট ডাঙৰ, ইয়াৰ গুৰিটো। তো ইয়াৰ ওপৰতো ঠিক তেনেকৈ পাণ লাগি আছে, কিন্তু এইবিলাক পাৰিবলৈ অলপ অসুবিধা। কাৰণ এইটো কাৰণে ইয়াত তামোল গছত থকাৰ বাবে ই বহুত ওপৰলৈ উঠিবলগীয়া হয়। আৰু জখলা বা তেনেকুৱা মৈ ব্যৱহাৰ কৰিহে ইয়াক পাৰিব পৰা যায়। নাইবা নিজে যদি হয় তেতিয়াহ'লে সেইবিলাক ঘৰত ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু আপুনি যদি পাণৰ যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবে, বা তাৰ পৰা আপুনি দুটকা ইনকাম কৰিম বুলি ভাবে, তেনেহ'লে এনেকুৱাবিলাক ক্ষেত্ৰত কেতিয়াবা অসুবিধা হয়। অসুবিধা এয়াই যে আপুনি সদায় ইয়াত গছৰ ওপৰত উঠি আপোনাৰ পাৰিবলৈ অসুবিধা হ'ব। কাৰণ আপুনি চাওক, ইয়াত বহুত ওপৰলৈকে পাণ লতাবিলাক গুচি গৈছে। তো ওপৰলৈকে যোৱাৰ কাৰণে কি হয়, পাৰিবলৈ কিছুমান ক্ষেত্ৰত অসুবিধা হয়। তো ইয়াতে মই আপোনালোকক আকৌ দেখুৱাই দিছোঁ। ইয়াতে এইবিলাক আপোনাৰ এবছৰীয়া হয়, প্ৰায় এবছৰ বা আজি 1.5 বছৰ হৈছে। তো এইখিনি পাণ উঠিছে, এইখিনি ইয়াত তলতে দিয়া আছে। এইখিনি পাণ লাহেকৈ ওপৰলৈ উঠিছে। এইখিনি প্ৰায় 6 মাহমান হৈছে। প্ৰায় 6 মাহমান হৈছে এইখিনি পাণ, প্ৰায় 6 মাহমান হৈছে। কিন্তু এইখিনি পাণ আপোনালোকে দেখিছে ওপৰত, এইখিনি প্ৰায় আজি 4-5 বছৰ আগৰ পুৰণা পাণ। তো ইয়াক আপোনাৰ পাৰিবলৈ অলপ অসুবিধা হয়। তো আজি মই আপোনালোকক দেখাম, আপোনালোকে গছতে দিব, কিন্তু চাপৰ গছত দিয়ক, বৰ বেছি ওখ গছত নিদিব। ধৰি লওক আপোনাৰ পাৰিবলৈ যাতে সুবিধা হয়, তাৰ অনুযায়ী আপুনি পাণ গছজোপি লগাওক, তেনেকুৱা ধৰণৰ গছত। তো ঠিক তেনেদৰে মই আজি আপোনালোকক এজোপা চাপৰ গছত কেনেদৰে গুৰিটো কি সাৰ দিব লাগে, বা কেনেকুৱা ধৰণৰ সাৰ দিলে পাণৰ গছজোপা জীয়াই থাকে, তো সেই ধৰণে কৰিবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো আচলতে দিয়া হৈছে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যে মই বৰ্তমান ব্যৱহাৰ কৰি আছোঁ এই পাণ গছবিলাকত, বা বেলেগ টেঙা গছেই হওক বা পাণ গছেই হওক, সকলোতে মই ব্যৱহাৰ কৰি আছোঁ আপোনাৰ এই ভিটামিনটো। আপুনি নামটো চাই ল'ব পাৰে, IFFCO। আৰু এইটো আপোনাৰ আধা লিটাৰৰ বটল হয়। ইয়াত আপুনি 1 ঠিপি আপুনি প্ৰায় 2 লিটাৰমান পানীত আপুনি মিহলি কৰি স্প্ৰে কৰিলে ইয়াৰ খুব ভাল গুণাগুণ দেখা পোৱা যায়। এই বস্তুটো আপুনি ব্যৱহাৰ কৰিব পাৰে, এই ভিটামিনটো। আৰু ইয়াৰ দাম মাত্ৰ আপুনি চাই লওক, 240, বৰ বেছি দাম নহয়। আৰু ইয়াৰ ৰিজাল্টটো ভাল। আপোনালোকে এই ভিটামিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে অনলাইনটো পাই যাব, বা যিকোনো ধৰণৰ আপোনালোকে এনেকুৱা ফাৰ্টিলাইজাৰ বা এনেকুৱা দৰৱৰ দোকানত আপোনালোকে এই বস্তুটো পাই যাব। আৰু সেইবিলাক হৈ গ'ল আপোনালোকৰ ৰাসায়নিক সাৰ। আৰু প্ৰায় মই ৰাসায়নিক সাৰ কমকৈ ব্যৱহাৰ কৰোঁ। কিন্তু এইটো আপোনাৰ ইমান ব্যৱহাৰ কৰোঁ যদিও মই আপোনালোকৰ জৈৱিক সাৰটো মই বেছি ব্যৱহাৰ কৰোঁ। জৈৱিক সাৰটো আপোনাৰ এনেকুৱা ধৰণৰ, এতিয়া এই পাণৰ লতাডাল দেখিছে, এই পাণৰ লতাডালৰ একেবাৰে গুৰিত নহয়, আপুনি অলপমান দূৰত কেঁচা গোবৰ, কাৰণ শুকান গোবৰ
যেতিয়া তেতিয়া পাবলৈ অসুবিধা হয়। তো সেইটো কাৰণে এই কেঁচা গোবৰ আপোনালোকে ইয়াৰ একেবাৰে গুৰিত নিদি তাৰ কাষত আপোনালোকে এনেকৈ অলপমান গাঁত খান্দি এনেকৈ ৰাখি থৈ দিব পাৰে। যেতিয়া এইখিনি শুকাব তো আপুনি গোটেইখিনি চাৰিওফালে মেলি দিলে মানে ইয়াত যিবিলাক লতাডালে শুহি আপোনাৰ পাণৰ প্ৰডাকশ্যনটো ভাল কৰে। তো এই বস্তুখিনি গোবৰখিনি আপুনি ইয়াৰ কাষে কাষে ধুনীয়াকৈ মেলি ৰাখি থ'ব পাৰে। ইয়াত চাওক, মই ইয়াত দি ৰাখিছোঁ, ইয়াত দি ৰাখিছোঁ, ইয়াত দি ৰাখিছোঁ, ইয়াতো দি ৰাখিছোঁ। তো ইয়াত কি হয়, এনেধৰণে দি থ'লে মানে আপোনাৰ কেঁচা গোবৰটোত আচলতে একেবাৰে গুৰিত দি দিলে এই শিপাডাল জ্বলি মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে একেবাৰে গুৰিত নিদি আপুনি তাৰ কাষে কাষে এনেদৰে দি ৰাখিব পাৰিব। আৰু যেতিয়া মানে আপোনাৰ বৰষুণ ছিজনত বৰষুণ দিব আৰু তাৰ ৰসবিলাক যেতিয়া নেকি মাটিৰ লগত মিহলি হৈ যাব, কেঁচা গোবৰ ৰসবিলাক, তো এইবিলাক গছে যেতিয়া শিপাই পাব তো ইয়াৰ পাণৰ প্ৰডাকশ্যনটো আপোনালোকৰ ভাল হয়। এতিয়া আহোঁ যে আমি পাণৰ এডাল লতা কেনেকৈ আমি গছৰ পৰা তাক ডাঙৰ কৰিব পাৰোঁ, কেনেকৈ আমি লতাডাল চিলেক্ট কৰিব লাগিব, কেনেকৈ সেই লতাডাল আমি গম পাম যে এইডালৰ পৰা সোনকালে পাণ গছজোপা ডাঙৰ হ'ব বা বৃদ্ধি হ'ব। প্ৰথমে কি কৰিব, আপুনি এনেকুৱা এডাল লতা চাব যিডাল লতাত এই ধৰণৰ আগ থাকে। আপোনালোকে দেখিছেনে এই আগটো? এনেকুৱা ধৰণৰ বহুত পাণ আছে। মই আপোনালোকক আৰু এজোপা পাণ দেখুৱাম যিজোপা সচৰাচৰ দেখিবলৈ একেই, কিন্তু ইয়াৰ আপোনাৰ আগবিলাক নাই। তেনেকুৱা ধৰণৰ এজোপা পাণ যদি মই আপোনাক দেখাওঁ, এইজোপা ইয়াত আপোনাৰ দেখিছে নহয়, এই পাণজোপা আছে, ইয়াত আপোনাৰ শিপাবিলাকো আছে, ইয়াৰ পৰাও হ'ব, কিন্তু ইয়াৰ আগটো নাই। আপোনালোকে দেখিছে, ইয়াৰ আগটো নাই। আগটো নথকাৰ কাৰণে কি হ'ব, ইয়াৰ পৰা ওলাবলৈ ইয়াত ওলাইছে সৰুকৈ, আপোনালোকে দেখিব পাৰিছেনে নাই? দেখিছে নহয়, ওলাইছে, কিন্তু ইয়াৰ পৰা সময় লাগিব। তো সেইটো কাৰণে এনেকুৱা এটা আপুনি ডাল যদি নলৈ, আপুনি এনেকুৱা ধৰণৰ এটা ডাল যদি, যিটোত অলৰেডি আপোনাৰ ইয়াত সৰু পাত এটা ওলাই আছে, তো ইয়াৰ পৰা পাণ গছজোপা ওপৰলৈ যাবলৈ সহায় হ'ব। তো আপুনি এনেকুৱা ধৰণৰ এটা পাণ গছ লৈ ইয়াক আপুনি প্ৰথমতে কাটি ল'ব। বেছি নহয়, 1 হাতমান আঁতৰত আপুনি কাটি ল'লেই হ'ল। এতিয়া আপোনালোকে দেখিছে এইডাল মই 1 হাতমান আঁতৰত মই কাটি ল'লোঁ, ইমানটো দীঘলকৈ 1 হাতমান আঁতৰত, বৰ বেছি দীঘল নহয়। ইয়াত আপোনালোকে সৰু সৰু কিছুমান শিপা দেখিছে, এইবিলাক চুলি শিপা কিছুমান ইয়াত গাঁঠিয়ে গাঁঠিয়ে। তো এনেকুৱা ধৰণৰ চুলি শিপা থকাহে আপোনালোকে লতা মানে কাটিব। যিবিলাকত আপোনাৰ চুলি শিপা নাথাকে সেই লতাবিলাকৰ পৰা নহ'ব। আৰু ইয়াত আপুনি দেখিছে, ইয়াত আগত এটা, মাজত সৰুকৈ এটা, আৰু ইয়াতো আছে, ইয়াতো এটা গাঁঠি আছে। ইয়াৰ পৰাও আপোনাৰ পোখা ওলোৱাৰ সম্ভাৱনা থাকে। তো সেইটো কাৰণে মই এনেকুৱা ধৰণৰ এডাল লতা লৈ লৈছোঁ, যিডাল খুব বেছি আপোনাৰ 6 মাহমানৰ ভিতৰত ডাঙৰ হৈ, ইয়াৰ প্ৰায় এবছৰমানৰ ভিতৰত আপুনি 6 মাহ এৰি এবছৰৰ ভিতৰত আপুনি ইয়াৰ পৰা পাণ ছিঙা আৰম্ভ কৰিব পাৰিব। বৰ বেছিকৈ নহয়, কিন্তু কম পৰিমাণে আপুনি ইয়াৰ পৰা ছিঙিব পাৰিব। তো এইডাল আপুনি প্ৰথমে কি কৰিব, আপুনি এজোপা গছ, মই এজোপা চাপৰ গছ লৈছোঁ। এই চাপৰ গছজোপা গুৰিত আপুনি ধুনীয়াকৈ এনেকৈ মাটিটো কোমলকৈ কোৰেৰে বা খুৰপিয়ে আপুনি ধুনীয়াকৈ মাটিটো মিহিকৈ খান্দি ল'ব। খান্দি লৈ এই মাটিটো ধুনীয়াকৈ মিহি কৰি দিব। মিহি কৰাৰ পিছত আপুনি ইয়াত অলপমান পানী দিব লাগিব। অলপমান পানী দি এইখিনি অলপ বোকা মাটিৰ দৰে আপুনি কৰি ল'ব, যাতে শিপাডাল ৰ'দৰ তাপ পাই শুকাই নাযায়। 2-3 দিনৰ কাৰণে ইয়াৰ যাতে গুৰিটো চেঁচা হৈ থাকে, মইষ্টাৰটো থাকে, সেইকাৰণে আপুনি ইয়াত অলপমান পানী দি ল'ব। আৰু মই ইয়াত পানী দিয়াৰ এতিয়া প্ৰয়োজন বোধ নাই কৰা, কাৰণ বৰষুণ বতৰ, আৰু বৰষুণ বতৰৰ কাৰণে ইয়াৰ যিটো মাটিৰ মইষ্টাৰটো সেইটো আছে। আপোনালোকে চাব পাৰে মাটিটো লাগি ধৰিছে, শুকান হৈ থকা নাই, মাটিডোখৰ জেকিয়ে আছে। সেইটো কাৰণে ইয়াত পানীৰ ইমান এটা প্ৰয়োজন নাই। তো আপুনি কি কৰিব, এই মাটিটো ধুনীয়াকৈ গুড়ি কৰি এই যিডাল লতাডাল থাকিব, সেই লতাডাল আপুনি ইয়াত ধুনীয়াকৈ এইদৰে, যাতে গছজোপা উঠিবলৈ সহায় হয়, গছজোপা সোনকালে মানে ইয়াত গছজোপা ছাপোৰ্টটো পাই যায়। তো সেইটো কাৰণে আপুনি ইয়াত ধুনীয়াকৈ এনেকৈ আউজাই দিব। আৰু এই গাঁতটোৰ
ভিতৰত এই শিপাডাল এটা গাঁঠি, দুটা গাঁঠি, তিনিটা, চাৰিটা গাঁঠি এই গাঁতটোৰ ভিতৰত ধুনীয়াকৈ সুমিয়াই দিব। সুমিয়াই ইয়াত এই মাটিবিলাক এনেকৈ দি দিব। আৰু এই মাটিবিলাক দিয়াৰ পিছত ইয়াত অলপ হেঁচি দিব, যাতে ইয়াৰ শিপাডালত ভিতৰত আপোনাৰ যিটো বাহিৰৰ বতাহ, সেই বতাহটো সোমাব যাতে নোৱাৰে, ঠিক সেইদৰে আপোনালোকে অলপ অলপ হেঁচি দিব। আৰু হেঁচি দিয়াৰ পাছত এনেদৰে আপোনালোকে এইটো ধুনীয়াকৈ পুতি লোৱাৰ পাছত ইয়াত আপোনালোকে দি দিব ৰাসায়নিক সাৰ, একো দিব নালাগে, জৈৱিক সাৰ যিবিলাক ঘৰতে পোৱা যায় সেইবিলাক। কলৰ যিবিলাক আপোনালোকে কলগছ কাটি পেলাই দিয়ে, কলৰ মদুনা বা কলগছ কাটি যিবিলাক পচি যায়, এই বস্তুটো দিলে, কলৰ এই পচা আপুনি মদুনাবিলাক দিলে, কলৰ বাকলি এনেকুৱা টাইপৰ যদি বস্তুবিলাক দিয়ে, তেতিয়া কি হয়, কলগছৰ এই বস্তুটো পানী জমা হয়, দেখিছে ন, মইশ্চাৰটো আছে, পানী জমা হয়। আৰু পানী জমা হোৱাৰ হেতুকে ইয়াত বৰষুণ দিলে পানীটো এই কলগছৰ কলগছডালে মানে পানীখিনি এবজৰ্ব কৰি ৰাখে আৰু প্ৰয়োজনীয় পানীখিনি এই লতাডালক দি থাকে। তো সেইটো কাৰণে ইয়াত প্ৰায়বিলাক আমি কলগছৰ গুৰিবিলাকত আমি কলৰ মদুনাবিলাকেই দিওঁ, পাণৰ লতাত দেই, পাণৰ লতাত আমি এই কলৰ মদুনাবিলাক দিওঁ, যাতে পানী, বৰষুণ দিলে ইয়াত পানী জমা হৈ থাকে, আৰু পানী জমা হ'লে এই লতাডালে প্ৰয়োজন সাপেক্ষে ইয়াৰ পৰা পানীটো নিজে শোষণ কৰি থাকিব পাৰে। তো মই আপোনালোকক আৰু এজোপা গছ মই দেখাইছোঁ। ইয়াত মই এই গছজোপাত, এই লতাডালত মই দি থৈছোঁ এই ঢকুৱাবিলাক, যিবিলাক পেলনীয়া ঢকুৱা তামোল গছৰ পৰা ওলায়, এই ঢকুৱাবিলাক দি ৰাখিছোঁ, যাতে এই গছৰ লতাডালেও আপোনাৰ ছাঁ পৰি থাকে, আৰু লগতে এইবিলাক আচলতে খুব সোনকালে ডিকম্প'জ হৈ যায়, আপোনাৰ খুব সোনকালে পচি যায়, আৰু পচি যোৱাৰ পাছত ইয়াৰ পৰা সাৰ উৎপন্ন হয়। তো সেইটো কাৰণে এই ঘৰত ধৰি লওক পেলনীয়া জাবৰ জোথৰ, আলুৰ বাকলি বা তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে গছৰ গুৰিয়ে গুৰিয়ে ৰাখি থৈ দিলে এইবিলাকৰ পৰা সাৰ উৎপন্ন হয়। তো সাৰ উৎপন্ন হ'লে এই লতাবিলাক খুব ধুনীয়াকৈ বাঢ়ে আচলতে। সেইটো কাৰণে ইয়াৰ গুৰিত পাৰিলে কলগছৰ পচা এই মদুনাবিলাক আৰু তামোল গছৰ ঢকুৱা বা তামোল গছৰ পাত এনেকুৱাবিলাক আপোনালোকে দিব পাৰে। ঠিক সেইদৰে এই গছজোপাৰ গুৰিটো মই আপোনালোকক দেখাম। ইয়াত বহুতো পাণ লাগিছে, আৰু এই গছজোপাৰ গুৰিটো আপোনালোকে চাব পাৰে, সেই একেই জাবৰ জোথৰ পেলনীয়া কলগছৰ মদুনা আৰু ঢকুৱা পাত, এনেকুৱা জাবৰ, ঘাঁহ বনৰ শুকান জাবৰ এনেকুৱাবিলাক দিয়া আছে। তো এই গছজোপা বৰ বেছি ওখ নহয়, দেখাইছোঁ। এই গছজোপাটো ঠিক তেনেদৰে ইয়াত বহুত লতাৰ পৰা লতা আপোনালোকৰ মানে বৃদ্ধি পাইছে। তো ইয়াত দেখিছে বহুতো পাণ গছৰ ইয়াত সংখ্যাটো বেছি। আচলতে খুঁটি পাণ কৰিলে কি হয়, সেই খুঁটিটোত কোনো ধৰণৰ সাৰ এই পাণৰ শিপাডালে টানিব নোৱাৰে। ইয়াত মানে কি হয়, আপোনাৰ এই লতাডালে এই গছজোপা, কাৰণ এইজোপা পৰজীৱী উদ্ভিদ বুলি কোৱা হয় পাণ গছক, সদায় ই বেলেগ গছৰ সহায়ত ডাঙৰ হয়, আৰু বেলেগ গছৰ পৰা ৰসবিলাক টানি ইয়াৰ পাণৰ আকাৰবিলাক ডাঙৰ হয়। আচলতে খুঁটি পাণৰ আকাৰটো বৰ ডাঙৰ নহয়। ইয়াত কি হয়, আপোনালোকৰ এই গছজোপাৰ পৰা যিবিলাক ৰস ই টানি লৈ থাকে, আৰু সেইকাৰণে এনেকুৱা গছত দিলে মানে তো ইয়াৰ পাণবিলাক খুব ডাঙৰ হয়। তো আপোনালোকে যিদৰে আপোনাৰ ঘৰত সুবিধা সেইদৰে আপোনালোকে কৰিব পাৰে, খুঁটিটো কৰিব পাৰে, বা আপোনালোকৰ ঘৰত যদি ঠাই আছে তেন্তে আপোনালোকে এনেধৰণৰ গছতো দিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। তো বাই বাই।